बङाइगावआव फरायसाफोरनि बेरेखा हाबाफारि बङाइगाव मुलुगसोलोंसालिनि फरायसाफोरनि बेरेखा दिनै नुनो मोन्दों। मुलुगसोलोंसालि खुंथाया पोस्ट ग्रेजुएट बिफाननि मुं थिसननायनि मासुल बांहोनायनि थाखाय फरायसाफोरा दिनै बेरेखा खालामो। दिनै बङाइगाव मुलुगसोलोंसालिनि गेट मोखाङाव बेरेखा खालामो फरायसाफोरनि दाबि रेशन कार्ड आरो बीपीएल कार्ड थानाय फरायसाफोरनि मासुलखौ खमायनांगौनि भाइस चेन्सेलरखौ लोगो हमनानै फरायसाफोरा आयदानि सायाव सावरायदोंमोनब्लाबो जेबो मोजां फिथाइ मोनैनि बेबायदि बेरेखा खालामो फरायसाफोरा। दिनै बङाइगाव फरायसाफोरनि बेरेखा हाबाफारि नुनो मोन्दों। दिनै बङाइगावआव मुलुगसोलोंसालिनि फरायसाफोरनि बेरेखा पोस्ट ग्रेजुएटनि मुं थिसननायनि मासुल बांहोनायनि अजद जाउनाव फरायसाफोरा दिनै बेरेखा खालामो। मुलुगसोलोंसालि गेट मोखाङावनो बेरेखा फरायसाफोर। আজি আমি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে এটি সমস্যাৰ সন্মুখীন হৈছোঁ আৰু এই সমস্যাটোৱে হ'ল বঙাইগাঁও বিশ্ববিদ্যালয়ত এম এ পাঠ্যক্ৰমৰ যিটো কি নাম কয় পাৰ ছেমিষ্টাৰৰ ফিজ আছে সেইটো 15,000 কৰি দিয়া হৈছে আৰু 15,000 পাৰ ছেমিষ্টাৰ ফিজ দিয়া হ'লে আমি প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীয়ে আমি 4টা ছেমিষ্টাৰ যিহেতু এম এত আছে আমি 60,000 টকা খৰচ কৰিবলগীয়া হৈ আছে। যিহেতু বঙাইগাঁও আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহৰ বিভিন্ন ছাত্ৰ ছাত্ৰী গাঁও অঞ্চলৰ পৰা আহে আৰু বেছিভাগ ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে ইমান সবল নহয়। পাৰ ছেমিষ্টাৰ 15,000 টকা দিয়াটো ইমান সকলোৰে বাবে সহজ নহয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইটো এটা অসম্ভৱ যেন হৈ পৰিছে। যিহেতু বঙাইগাঁও বিশ্ববিদ্যালয় এখন চৰকাৰী শিক্ষানুষ্ঠান আৰু চৰকাৰী শিক্ষানুষ্ঠানৰ মূল উদ্দেশ্যই হ'ল যাতে ফিজটো অলপ কম হয় আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সুবিধাটো পায়। যদি ফিজ ইমান বেছি হয় তেন্তে ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সুবিধাটো নাপাব আৰু আধাতে পঢ়া শুনা এৰিবলৈ বাধ্য হ'ব। সেয়েহে আমি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু সমূহ ছাত্ৰ ছাত্ৰীসকলে অসম চৰকাৰক অনুৰোধ কৰিছোঁ আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ৰ প্ৰশাসনক দাবী জনাইছোঁ যাতে অতি সোনকালে এম এ পাঠ্যক্ৰমৰ ফিজ কম কৰিব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ ইনকাম চাৰ্টিফিকেট আছে আৰু ৰেচন কাৰ্ড আছে তেওঁলোকক বিশেষভাৱে ৰেহাই প্ৰদান কৰিব লাগিব যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ সুবিধাটো পায় আৰু কোনো যাতে আধাতে পঢ়া শুনা এৰিবলৈ বাধ্য নহয়। মানে আমাৰ যোনটো ফিজ আছে ফিজটো মানে ফাৰ্ষ্ট ছেমিষ্টাৰটো আমাৰ দিয়াই হৈছে অলৰেডি 15,000 দিছোঁ আৰু আমাৰ এক্সামিনেশ্যন ফৰ্ম হৈছে তাতেও আমি 4,000 দি দিছোঁ। মাইগ্ৰেশ্যন আনিছোঁ 2,000 গৈছে তো এইবাৰ আৰু আমাক মানে 13,000 খুজিছে। সিদিনাখনো মানে কৈ আছে যে এনেকৈ কেনেকৈ এডমিশ্যন ল'ম আৰু চবেইতো দূৰৰ পৰা আহে আৰু ইমানো চবেইতো আৰু ধনী নহয় তো মানে যাতে সদায় মানে চবেই মানে পঢ়িব পাৰে আৰু সেইটোৰ কাৰণে মানে অলপ কম হ'লে ভাল হয় আৰু পইচাটো। আৰু মানে ফাৰ্ষ্ট ছেমত অলৰেডি মানে ষ্টুডেণ্ট বাদ গৈছে বহুতকেইটা ষ্টুডেণ্ট মানে পঢ়িব নোৱাৰিলে এৰিব লগা হৈছে তো এইবাৰ যাতে আৰু এডমিশ্যন ল'ব পাৰে সেইকাৰণে মানে